हेलो एवरीवन नमस्कार সকলোকে আজি হঠাতে ৰাতি ভিডিও বনাব লগাত হল কিয়নো বনাইছো আপোনালোকক ফুল ভিডিও দেখাই থাকিম বস আপোনালোকে চাই গৈ থাকিব হাই গৈ দিয়া হাই সুমন আমি কোন গৈছো কোকো গৈছো এতিয়া কোনটো ৰাস্তাত যাম আমি হিয়া ৰাস্তাত যাম বুলি কৈছে তো আপোনালোকে চাই গৈ থাকিব আমি হেতু ৰাস্তাতে যাম বাৰু ইমান ৰাতি আহিব লগা হৈছে আৰু ইয়াতে কথা এখাৰ কওঁ যেহেতু আমি চেন্নাইত আছো যেতিয়া বাহিৰত আছো যদিও মানে একো গাড়ী চাৰি কিনা নাই দেই তেনেকে সৰু মৰুকে হলো স্কুটি হক বাইক হক তেনেকে একো কিনা নাই সাইকেলেদি অহা যোৱা কৰিছো আজি বিশেষকৈ আৰু সাইকেলখন যে আজি পামচাৰ হৈ গল সেই গতিকে সাইকেলখনো পামচাৰ মাৰিব গৈছো আৰু বেছিকে মানে ডাঙৰ মানে যোৱাকালি যেহেতু মই ইয়াৰ পিছৰ মানে ভিডিওটো যেটো আপলোড কৰিছিলো হলে হেত বহুতো মানে ফুৰ্তি কৰি যি হক মানে হুখৰখিনি দেখাই থাকো কিন্তু আজি মানে একদম দুখ লাগিছে সেই কাৰণে আৰু তথাপিও একো নহয় ভিডিওটো কৰিছো যেহেতু মই ব্লগ বনাই ভাল পাওঁ সেই কাৰণে মানুহজনে এটিএমত গৈছে আৰু এতিয়া এটা কাৰণে ভিডিও কৰিছো মানে কি মানুহজনৰ একেবাৰে গা বেয়া আৰু গা বেয়া মানে বহুত বেছি ভয় খাইছে বহুত বেছি ভয় লাগিছে সেই কাৰণে তেখেতে মানে নিজে নোৱাৰে মানে থাকিবলৈ সেই কাৰণে তেখেতে মানে কৈছে নাই ফাৰ্মেসি যাওঁ বলা তালৈকে যাওঁ বলা তুমি নোযোৱা নেকি তেনে মই মানে কৈছিলো হলে তুমি অকলে যোৱা বুলো দেখাই আহিবা তেনেকৈ কৈছিলো নাই মানুহজনে কিন্তু নেৰে সো আমাকো লগত লৈ আহিছে আৰু তাকে বুলো দেখাবলৈ কাৰণে আহিছো আৰু এতিয়া মই বা পইচা পাতি উলিয়াই ললো উলিয়াই কৰি কিমান খৰচ হ'ব নাজানো আৰু এতিয়া সাইকেলখন বুলো প্ৰেছ কৰিবৰ কাৰণে দি আহো যেহেতু প্ৰেছ গৈ আছে তথাপিও বেটাক এইদৰে বহাই পিনি ঠেলি লৈ আহিছো আৰু এতিয়া সাইকেলখন প্ৰেছ মাৰিব গৈ আছো ইয়া দোকানখন পালোহি প্ৰেছ মৰা ইয়াতে প্ৰেছ দিয়াই পিনি আমি গিটা আকৌ ফাৰ্মেসিত গুচি যাম যেহেতু নেকি আগতে আমি আহিছিলো হলে এইডোখৰ যে জেগা হয় এইডোখৰ আম্বালনগৰ বুলি কয় আসলতে গিন্দি ওচৰতে আছে এয়া আম্বালনগৰ হয় কোনোবাই চিনি পাবও চাগে যেহকা বহুত মানুহে চিনি নাপায় যেহেতু আমাৰ নিচিনা মানুহবিলাকেহে একচুয়ালি বাহিৰত আহে আৰু প্ৰায় ভাগ লোকে নাহে বাহিৰত আৰু এতিয়া আমাৰ সাইকেলখন থৈ গল বাদ দিওক আৰু এইবিলাক কথা যি কি নহওক আমাৰ দুখ হৈছে সেই কাৰণে আমাৰ মানে কি কম আৰু ক'বলৈ ভাষা নাই আৰু এতিয়া আমি গৈ আছো ফাৰ্মেসিখনলে যেহেতু নেকি আগতেও আমি আহি থাকো সেইখন ফাৰ্মেসি আৰু যোৱাৰ আগতে এতিয়া ভাবিছো মানুহজনে কৈছে যে এটা কুহিয়াৰ জুস খাই যাওঁ কৈছে আৰু ইয়া কুহিয়াৰ জুস দিছে মেচিন এটো হল সৰু মেচিন আৰু কুহিয়াৰ জুস বনাই থাকে ইয়াতে সেইকাৰণে যেহেতু বেছি গৰমো লাগিছে কেৱল খাও আৰু ইয়াতে ইমান ধুনীয়াকৈ গাজৰা বনাইছে চাওকচোন আপোনালোকক নেদেখাকেনো কেনেকৈ থাকো সেইকাৰণে দেখাই দিলো আৰু লগতে আমাৰ এপিনে কুহিয়াৰ ঢালিবৰ কাৰণে মেচিনটো অন কৰি দিছে ষ্টাৰ্ট কৰি দিছে আৰু ইয়াতে এতিয়া কুহিয়াৰ দি দিব আৰু আমি কুহিয়াৰ ৰস খাই পিনি ফাৰ্মেসিখনলৈ যাম আৰু ইয়া ভাইটিয়ে ধুনীয়াকৈ কুহিয়াৰ জুস বনাই আছে যেহেতু আমি 2 গিলাস অৰ্ডাৰ কৰিছো 2 গিলাসৰ কাৰণে কিমান কিটা হয় নাজানো বাট 2 গিলাস আমি অৰ্ডাৰ কৰিছো দুইটাই এগিলাস বেটাই খাব আৰু অকনমান আৰু ইমানে দুখ হয় তাৰমানে দুখৰ উপৰি দুখ হৈ যায় এনে ঘৰ যাব লৈছো আৰু তাতে মানুহজনৰ বেমাৰ মাইকী মানুহ যি হওক নহয় একো নহয় জানো কিন্তু হাজবেণ্ডৰ যদি বেমাৰ হয় মোৰ একদম বহুত বেছি টেনচন হৈ যায় আৰু দেই তথাপি আকৌ মানুহজনে কৈ যায় কি মানে মই অকলে নোৱাৰো তুমি যাবই লাগিব হেনেকে কওঁতে আৰু মোৰ বেছি মানে ভয় লাগি যায় সেইকাৰণে লগতে আহি দিলো আৰু এতিয়া এয়া জুস খাই লৈছো জুস খাই পিনি ইয়াৰ পৰা উলাম ইয়া গিলাসটো তাতে পেলাই দিছো দেই আৰু বেটাৰ খাই নহয় তাৰ সদায় দেৰি হয় অকণ খাই থাকোতে মুঠতে আৰু তাৰ সদায় দেৰি হ'বই হ'ব আৰু যি সকলে মোৰ ভিডিও চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যি সকলে ফেসবুকত চাইছে ফলো কৰি দিব আহি পালো এয়া হেমমালিনী ডক্টৰ হেমমালিনী হয় নামটো আৰু তেখেতৰ ফাৰ্মেসিত আহিছো আৰু এয়া এতিয়া ৰখি আছো ভিতৰত যেহেতুকে পেশেন্ট আছে সেই কাৰণে আমি বহি আছো আৰু এইদৰে বহুত মানুহ হয় আৰু ইয়াতে আমি বহুতবাৰ আহিছো কাৰণ ইয়াতে যি দেখা মানে ভাল হৈ যায় সেই কাৰণে ইয়ালৈকে আহো প্ৰায় ভাগ ইয়াতে আহো আৰু ইয়াতে দেখাই থৈ যাওঁ মোৰো হলেও আৰু মানুহজনে মোক নেদেখাবি বুলি কৈছে সেই কাৰণে মানুহজনক নাই দেখুৱা দেই ইয়াতে আৰু কিমান বহি থাকিম এতিয়া এনেকৈ বহি আমনি লাগি গৈছে আৰু কিয়নো ভিতৰত পেশেন্ট আছে সেই কাৰণে আৰু আমি যোৱাও বহু ৰাতি হৈ গৈছে মানে মানুহজনে বিখত থাকিব পৰা নাই ইমানকে সেই কাৰণে আহিব লগাত হৈ গল আৰু বেটাৰ নক্সা দেখিছে নে বহি নাথাকে এটা জেগাত বহুত উৎপাত কৰি থাকে হি আৰু মইও এইদৰে কেমেৰাটো উলিয়াই ৰৈ আছো কিনো কৰিম উপায়টো নাই আৰু এপিনে দেখাই দিছো এয়া মেডামজনী উলাই আহিছে মেডাম গৰাকী বহুত ভাল লাগে বহুত বেছি ভাল লাগে হিন্দী জানে বিশেষকৈ হিন্দী নাজানিলেতো বহুত প্ৰবলেম হয় ন বাহিৰৰ জেগাত সেই কাৰণে বিশেষকৈ হিন্দী জানে আৰু তামিলনাডু এৰিয়াত যে একদম হিন্দী জনাটো হিন্দী জানিলেও মানে ইয়াতে হিন্দী বহুত বেছি বুজি নাপায় বহুত কম সংখ্যক লোকে বুজি পায় হিন্দী সো
সেইকাৰণে আৰু এপিনে মানুহজনে ভিতৰত সোমাই গ'ল আৰু দেখাই কৰি ট্ৰিটমেণ্ট কি হয় নাজানো দেখাই আছে আৰু বেটা আৰু মই ইয়াতে নক্সা খেলি আছোঁ আৰু ধুনীয়াকৈ আৰু এইফালে মোৰ মানুহজনৰ দেখাই কৰি হৈ গ'ল আৰু এতিয়া দিছে ইয়াৰ দৰৱবিলাক যিহেতু মোৰ মানুহজনক কৈছে মানে ইনফেকশ্যন হৈ গ'ল বুলি কৈছে যিহেতু নেকি গালৰ এই ওঠৰ অকণমান ছাইডত যে গালত যে সেইডোখৰ মানে বাহিৰৰ পিনে হৈ গ'ল ভিতৰৰ পিনে হোৱা হ'লেতো বহুত মানে বেলেগ ধৰণৰ বেমাৰ হ'ব চ' বাহিৰৰ পিনে হৈ গ'ল আৰু বহুত বেছি মোৰ মানুহজনক মই এইটো ভিডিঅ'তে জৰিয়তে মানে কৈ দিছোঁ আপোনালোকক সকলোকে মানে মানুহজন মানে অকণমান ধৰি লওক অকণ পেকেট বস্তুবিলাক বেছি খায় সেইকাৰণে বহুত বেছি দুখ লাগে বহুত বেছি বেয়া লাগে মোৰ তথাপিও কি কৰিম উপায় নাই চ' সেয়া খাব মানা কৰিছে আৰু কিমান পাৰে মোক মানে অকণমান ধৰি লওক শাসনত ৰাখিবলৈ কৈছে সেইবিলাক বস্তুৰ পৰা চ' সেইকাৰণে বহুত বেছি মানে এনেকুৱা হৈ গৈছে আৰু ইনফেকশ্যন হৈছে যিহেতু ভয় লাগে আৰু এইপিনে আমি আহি গ'লোঁ চাইকেলৰ দোকানত যিহেতু তাৰ পৰা ওলালোঁ আৰু মই যে ভইচ অভাৰ কৰিছোঁ আপোনালোকে নিশ্চয় গম পাইছে যিহেতু বহুত বেছি ট্ৰেফিক হয় আৰু বহুত বেছি গাড়ী চাউণ্ড আহে সেইকাৰণে মই ভইচ অভাৰ কৰিছোঁ আৰু বেটাই এইপিনে দেখাই আছে আপোনালোকক আইচক্ৰীম তাক প'ষ্ট দিবলৈ গৈছোঁ তাই আহি আকৌ আইচক্ৰীম দেখাইছে আৰু লগতে বজাৰ কৰি ল'লোঁ 160ত আজি একদম মোনা ভৰ্তাকৈ বস্তু পাইছোঁ তাৰমানে কি ক'ম বহুত বেছি ভাল হৈছে আৰু কৈছোঁ কি যে বোলো আজি চিকেন খাব নালাগে কিন্তু মানুহজনে নাই নামানে গ'ল আনিবৰ কাৰণে আৰু আনিবই তাৰমানে খামেই কৈছে কি কৰিম উপায় নাই হাই ৰাম কিয়া হোগা মেৰা লাইফ পলা পলা আৰু এইপিনে ট্ৰেফিক পইণ্ট পাই গ'লোঁ আৰু ট্ৰেফিক পইণ্টত 1 মিনিটৰ কাৰণে ৰখি দিয়ে আৰু 1 মিনিটৰ কাৰণে গাড়ী যায় 1 মিনিটৰ কাৰণে ৰখে আৰু যায় তেনেকৈ হৈ থাকে সেইকাৰণে বহুত বেছি ভাল লাগে আৰু আজি কিমান কি দেখাব পাৰিলেও গম নাপাওঁ কিন্তু আজি ফাৰ্ষ্ট টাইম মই বেটাক এইদৰে বাপেকৰ পিছফালে মানে কেৰিয়াখনত উঠাই দিছোঁ কেৰাহী কৈ নে কেৰিয়া কৈ গম নাপাওঁ আৰু উঠাই দিছোঁ আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবৰ কাৰণে একেবাৰে নাপাহৰিব যিহেতু মানুহজনৰ বেমাৰ হৈছিলে আৰু অকলে ফেমিলি হয় ভয় লাগে নহয় জানো চ' আজিলৈ বাই বাই দি আহিছোঁ নেক্সট এটা ভিডিঅ'ত লগ পাম